এনেদৰে জীৱনটো মানে এনেদৰে জ্বালা যন্ত্ৰণা হৈ গুচি যাব আৰু আজি হৈছে বহাগৰ 1 তাৰিখ আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাতিপুৱা আমি ওলাই আহিছোঁ গুৱাহাটীলৈ আজিৰ পৰা আমাৰ শ্ব' ষ্টাৰ্ট হৈছে আৰু মায়ে ৰাস্তাত খাবলৈ এয়া পিঠা দি পঠিয়াইছে ডক্টৰে প্ৰেছক্ৰাইব কৰা গাটো বহুত বেয়া কিন্তু বিহু পিঠা জলপান খাব পৰা নাই তথাপিতো এগ্ৰিমেণ্ট হ'ল যেতিয়া ওলাইতো আহিবই লাগিব আৰু মোৰ লগত আহিছে পল্লৱ দা আগতেতো পাইছে হেল্ল' আৰু এই মাইনাত দা আমাৰ গাড়ীত লৈ আছে মাইনাতে কোৱা নাই আগতে ভিডিঅ' চাই আছে যদি আৰু বাকীখিনি আমি উঠাই লওঁ এতিয়া পোকক দেখি গম পাইছে চাগে আমি মাধুৰ্য ঘৰ পালোহি মোৰতো নিজৰ বা নাই মাধুৰ্যৰ বাইকে মোৰ নিজৰ বাৰ নিচিনা আৰু ৰাতিপুৱা বাইদেৱে প্ৰথম বিহু গীত দিছে আমাৰ স্পন্দন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ দিনা ৰাতিপুৱাই যেতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ গতিকে পুলিবোৰত থকা শিৱ মন্দিৰত গৈ প্ৰথমে চাকি জ্বলাই ল'লোঁ যাতে বছৰটো সকলোৰে ভালে যাওক আৰু আমাৰ আগন্তুক আহি থকা শ্ব'বিলাকো ভালদৰে হৈ যাওক আজি আমি আহিছোঁ গুৱাহাটী প্ৰগ্ৰেম ভণ্টি আছে লগত বিহু বেছি লাগিলে ভণ্টি আজি একেলগে প্ৰগ্ৰেম কৰিম ক'ত আছে প্ৰগ্ৰেম আমি বৰ্তমান আছোঁ হালিবাৰী বুঢ়ীমাই মন্দিৰত আৰু আগতেও ভিডিঅ'ত দেখাইছোঁ ব্লগত দেখাইছোঁ আমি এইফালে পাৰ হৈ গ'লে ইয়াত নোসোমাকৈ নাযাওঁ টেবলেট খাই আহি আছোঁ গাটো অলপ ঠিক লাগিছে এতিয়াও গৈ থাকে গোটেই ৰাস্তাটো গান গাই চিঞৰ কৰি উৎপাত কৰি আহি কাৰো গাত জোচ নাইকিয়া হ'ল চব লেপে যাম গতিকে বোকাখাটত আহি মাছ ভাত খাই দিলোঁ আৰু তাৰপিছত জোচ চগা হ'লোঁ আৰু আমি পালোহি যোৰাবাট আমি আহি পালোহি এয়া আমাৰ ৰাইজ ৰেডি হৈছে এজনে কাপোৰ আনিছিলে বেলেগ পিন্ধিবলৈ পিন্ধিছে বেলেগ আজি জাৰ্চি লৈ আহিছিলে বিহু কিন্তু গৰম যিটো দিছে আৰু মোৰ ব্লেক চাৰ্টটো পটককৈ পাই উঠাই লৈ আহিলোঁ ল'ৰা হ'ল আহোঁতে গতিকে আজি ষ্টেজত পাই যাম মানে সামৰিছোঁ প্ৰগ্ৰেম চব গ'ল কিন্তু আমাৰ এয়া বাঁহী কনচিয়াছ আমাৰ মিউজিচিয়ান চব যোৱাৰ পাছতো এতিয়া বাঁহীও টিউন কৰি আছে ৰাতিখন গতিকে মিউজিচিয়ান হ'লে এনেকুৱা হ'ব লাগে নিজৰ পেশ্যনটো ফ'ল' কৰিব লাগে ত' আমি এতিয়া গৈ থাকোঁ এতিয়া বাজিলে 12:30 1টামানে বাজিব গৈ থাকোঁ বহুত ভাগৰ লাগিছে এতিয়া বাজিছে প্ৰায় 2:30-3টামান আৰু আমাৰ ৰাইজ টোপনিত লালকাল ক'ত হৈছে গম নাপায় ঘৰতে হৈছে নে গাড়ীতে হৈছে
এই কালি যে ৰাতি শুইছিলে সেই তেতিয়াৰ পৰা এনেকৈ শুই আছে জখলাবন্ধাত ৰুটি খাবলৈ সোমালোঁ মাহী আকৌ ৰাইজে টোপনি মাৰিছে কিন্তু এইটো এটা ছিৰিয়াছ টপিক হয় এতিয়া ৰাতি ৰাতি মিছনবিলাক যাব লাগিব ট্ৰেভেল কৰিব লাগিব দিনটো ট্ৰেভেল কৰিব লাগিব তাৰপিছত ৰাতি শ্ব'জবিলাক কৰিব লাগিব গতিকে চাব যাতে ড্ৰাইভাৰজনে অকলশৰে ফিল নকৰে গতিকে কো ড্ৰাইভাৰ ছিটত থকাজনক পাই শুবলৈ নিদিয়াটো ভাল বা ড্ৰাইভাৰ লগত এজন কথা পাতি যাবলৈ বা এজন লগত থকাটো ভাল কাৰণ এনেকৈ অকলে এৰি দিলে তেওঁ অকলশৰে ফিল কৰিব বা টোপনি আহি যাব পাৰে গতিকে কথা পাতিবৰ কাৰণে এজন মানুহ দৰকাৰ হয় এইটো অলপ বেছি ছিৰিয়াছ কথাই হয় গতিকে আপোনালোকে চাব ভাল এবাৰ আৰু আমি আহি আছোঁ এতিয়া কাজিৰঙা পাৰ হৈছোঁ অলপ সময় পিছতে ঘৰ পামগৈ আৰু দাদু 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 আমিও এনেকৈ গাড়ী চাড়ী চলাই আমাৰ ড্ৰাইভাৰবিলাকক হেল্প কৰি দিওঁ আৰু খালি পইচাটো নিদিয়ে তেওঁলোকে ফ্ৰীকৈ চলাই দিছে এইটো আজিলৈ ইমানতে শেষ কৰিব লাগিব এতিয়া গৈ পেলাই শুবগৈ লাগিব আকৌ শ্ব' আছে গতিকে এজনৰ লাভ এটাই হ'ল প্ৰগ্ৰেমত গৈ পেলাই এয়া জোতা এৰি থৈ আহিলে কাপোৰ এৰি থৈ আহিলে গতিকে একদম মোৰ মানে এনেদৰে জীৱনটো মানে এনেদৰে জ্বালা যন্ত্ৰণা হৈ গুচি যাব আৰু এতিয়া বজাৰ কৰিব আছে বজাৰ কৰিব আছে পইচা নাই পইচাও নাই পোৱা শুই আছে আকৌ লগ পাম আপোনালোকক গতিকে ইমান দেৰি আজি ব্লগটো সামৰিছোঁ চাব দেই লাইকটো কৰি পেলাই ঘণ্টাটো কিহে ভিতৰত সোমাব ঘণ্টাটো বাজাৰটো আমি কাৰ পৰা কৰিম